গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এটা পুখুৰী আৰু ইয়াৰ নাম হৈছে দীঘলী পুখুৰী। হয়তো আমি দীঘলী পুখুৰীৰ বিষয়ে সকলোৱে জানো, কিন্তু আচলতে আমি ইয়াৰ বিষয়ে কিমান জানো? তেনেহ'লে আহক আজি এই ভিডিঅ'টোত জানো দীঘলী পুখুৰীৰ বিষয়ে কিছুমান নজনা কথা। গুৱাহাটী নহয়, তেতিয়া নাম আছিলে প্ৰাগজ্যোতিষপুৰ। আৰু সেইখিনি সময়ত সঁচাকৈ দীঘলী পুখুৰী আছিলনে? আৰু যদি আছিলে তেনেহ'লে খান্দিছিল কোনে এই পুখুৰীটো? আৰু কিহৰ বাবে বনাইছিলে এই পুখুৰীটো? বৰ্তমানে টুৰিষ্ট আহিব পৰা এটা ঠাই, সুন্দৰ পৰিৱেশ। কিন্তু এই দীঘলী পুখুৰী যেতিয়া প্ৰাগজ্যোতিষপুৰ আছিলে, তেতিয়া ইয়াক খান্দিছিলে আমাৰ প্ৰাগজ্যোতিষপুৰৰ ৰজাই। আৰু জানেনে সেই সময়ত এই ৰজা কোন আছিলে? যদি মন কৰোঁ গম পোৱা যায় যে প্ৰাগজ্যোতিষপুৰ আছিলে এটা সময়ত এষ্ট্ৰলজি অধ্যয়নৰ কেন্দ্ৰ, কাৰণ প্ৰাগজ্যোতিষপুৰ নামটোৱেই হৈছে দ্য লেণ্ড অফ দ্য ষ্টাডি অফ এষ্ট্ৰলজি। আৰু সেইবাবে বহুতো ঋষিমুনি আহিছিল প্ৰাগজ্যোতিষপুৰলৈ এষ্ট্ৰলজি অধ্যয়ন কৰিবৰ বাবে। যদি ক'বলৈ যাওঁ, এই দীঘলী পুখুৰীত বহুত কিছুমান কথা সোমাই আছে। যদি সঁচাকৈ আপোনালোকে ভাবি চায় তেনেহ'লে গম পাব যে এই দীঘলী পুখুৰী মহাভাৰতৰ সময়তে নিৰ্মাণ কৰা হৈছিলে। যদি মহাভাৰতৰ সময়তে নিৰ্মাণ কৰা হৈছিল দেন ডেফিনেটলি নিশ্চয় মহাভাৰতৰ লগত ৰিলেটেড কিবা এটা কথা আছে। আৰু এই প্ৰাগজ্যোতিষপুৰৰ কথা বহুত বেদ পুৰাণ আদিত উল্লেখ আছে। এই দীঘলী পুখুৰীৰ বিষয়ে জানিবলৈ আমি যাব লাগিব মহাভাৰতৰ সময়লৈ, কাৰণ মহাভাৰতৰ সময়তে নিৰ্মাণ কৰা হৈছিল এই দীঘলী পুখুৰী। আপোনালোকে জানেনে এই দীঘলী পুখুৰী খান্দিছিল প্ৰাগজ্যোতিষপুৰৰ ৰজাই? আৰু জানেনে সেই ৰজা কোন আছিলে? তেতিয়া প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিলে ভগদত্ত, আৰু তেওঁৰ কন্যা আছিলে ভানুমতী। প্ৰাগজ্যোতিষপুৰৰ কন্যাৰ বিয়াৰ বাবে ৰজা ভগদত্তই খান্দিছিলে এই দীঘলী পুখুৰীটো। আৰু জানেনে ভানুমতীৰ বিয়া কাৰ লগত হৈছিলে? জানি আচৰিত হ'ব যে কৌৰৱৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনৰ লগত ভানুমতীৰ বিয়া ঠিক হৈছিল। আৰু সেই বিয়াৰ বাবে ৰজা ভগদত্তই কন্যা ভানুমতীৰ বাবে এই দীঘলী পুখুৰীটো খান্দিছিল দুৰ্যোধনৰ আৰু ভানুমতীৰ বিয়াৰ মণ্ডপটো বনাবৰ বাবে। আৰু কালিকা পুৰাণ মতে যদি আপোনালোকে চাব যায়, কালিকা পুৰাণ হয়তো আপোনালোকে শুনিছে নামটো, কালিকা পুৰাণত ইয়াৰ উল্লেখো আছে যে দুৰ্যোধনৰ বিয়া ইয়াতে হৈছিলে প্ৰাগজ্যোতিষপুৰ এই ঠাইতে, দীঘলী পুখুৰীটোৰ ওপৰতে তেওঁলোকে মণ্ডপটো বনাইছিলে। আৰু সেইবাবে দীঘলী পুখুৰীটো খান্দি উলিওৱা হৈছিলে ভানুমতীৰ বিয়া দিনাখন। চ' তেতিয়াৰ পৰাই এই পুখুৰীটো আছিলে। আৰু সেইবাবে বিশ্বাস কৰা হয় যে এই পুখুৰীটো ৰজা ভগদত্তই খান্দিছিলে। পিছত কি হ'ল, যেতিয়া ব্ৰিটিছসকল আহিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্মেশ্যন হৈছিলে, তেতিয়া এই পুখুৰীটো ব্ৰিটিছসকলে নৌখাল হিচাপে ব্যৱহাৰ কৰিছিল, অৰ্থাৎ নৌকাখাল। তেওঁলোকৰ যিবিলাক নাও আছিলে, নাওবিলাক লৈ আহিছিলে ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি। তেতিয়া এই যিটো দীঘলী পুখুৰী আছে তাতে তেওঁলোকৰ নাওবিলাক ৰাখিছিলে, কাৰণ ব্ৰহ্মপুত্ৰৰ পৰা এই দীঘলী পুখুৰীটোলৈ আহিব পৰা এটা কেনেল আছিলে। কেনেল অৰ্থাৎ যাৰ জৰিয়তে পানীৰ এনেকুৱা এটা ৰাস্তা, তাক সৰু নদীৰ নিচিনা লাগে দেখিবলৈ, কিন্তু কানেক্টেড হয় পুখুৰী এটাৰ পৰা নদী এখনৰ লগত। সেইবাবে সেই কেনেলটোৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰা আহি এই দীঘলী পুখুৰীতে ৰখিছিল। কিন্তু যদি কেনেল আছিলে, সেই কেনেলটো বৰ্তমানে হ'ল কি? আৰু ই সঁচাকৈ আছিলনে? যেতিয়া ব্ৰিটিছসকল আহি অসমত থাকিব লৈছিলহি, তেতিয়া কি কৰিলে তেওঁলোকে লাহে লাহে সেই যিটো কেনেল আছিলে, কেনেলটো মাটিৰে পুতি ঢাক খুৱাই পেলালে, আৰু যিখিনি এৰি আছিলে তাত তেওঁলোকৰ কিছুমান অফিচ বহাইছিলে। আৰু বৰ্তমানে আপোনালোকে জানি আচৰিত হ'ব যে সেই কেনেলটো যিখিনিত আছিলে সেই ঠাইখিনিতে আমাৰ বৰ্তমানে DC কোৰ্ট আৰু চাৰ্কিট হাউচটো যিটো গুৱাহাটীৰ আছে সেইটোত থকা বুলি বিশ্বাস কৰা হয়। আৰু সেইখিনিতে এটা ৰাস্তা আছিলে যাৰ জৰিয়তে দীঘলী পুখুৰীলৈ অহা যোৱা কৰিব পাৰিছিলে। দীঘলী পুখুৰীটো বৰ্তমানে এখন ৱাৰ মেমৰিয়েলো আছে লগতে। আপোনালোক যদি আহে গুৱাহাটী কেতিয়াবা চাব পাৰিব। বহুতে ধুনীয়া ঠাই, প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ, ব'টিং কৰিব পাৰিব আৰু অলপ বহি ৰেষ্ট ল'ব পাৰিব। আৰু এয়া আছিলে অলপ সৰুকৈ দীঘলী পুখুৰীৰ বিষয়ে। যিমানখিনিলৈ পাৰিছোঁ নিজৰ ফালৰ পৰা এটা চেষ্টা কৰিছোঁ, সৰু সৰু কিছুমান টপিক লৈ পেলাই কথা কিছুমান ক'বৰ বাবে, কিছুমান পুৰণা কথা যা আমাৰ ৰিলেটেড হয়, কাৰণ যিহেতু কৈছোঁ প্ৰাগজ্যোতিষপুৰখন এষ্ট্ৰলজি অধ্যয়নৰ কেন্দ্ৰ আছিলে। আৰু এনেদৰে বহুতো আৰু মিষ্টিৰিয়াছ কাহিনী, কিছুমান ঘটনা আমাৰ অসমত সোমাই আছে বহুতো। সেইবোৰ ঘটনাও মই লাহে লাহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যোৱা লাষ্ট ভিডিঅ'টোত মই কৈছিলোঁ আমাৰ অসমৰ ভস্মুকত আইলেণ্ডৰ বিষয়ে, য'ত মহাদেৱ শিৱই কামদেৱক ভস্ম কৰিছিলে, আৰু সেই আইলেণ্ডটো আমাৰ আছে অসমতে। আৰু এনেদৰে বহুতো কথা সোমাই আছে জানিবলগীয়া আমাৰ অসমত। চ' এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই পালে দেন নিশ্চয় এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু নিশ্চয় শ্বেয়াৰ এটা কৰি দিব। টিল দেন আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'ত।